গাইছ মই প্ৰণৱ দত্ত আপোনালোকৰ মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। চ' আজি মই যোনটো টপিকৰ ওপৰত আহিছোঁ টপিকটো হৈছে আপোনালোকে সকলোৱে জানে যেন আপোনালোকৰ মোবাইলৰ ক্ৰমৰ নটিফিকেশ্যনে বহুত প্ৰব্লেম থাকে আৰু কিছুমান অদৰকাৰী নোপোৱা ক্ৰমৰ নটিফিকেশ্যন আহি যায়। সেই নটিফিকেশ্যনবোৰ হয়তো বেলেগৰ আগত চাব নাই বা ঘৰৰ মুখৰ আগত মোবাইল দিবলৈ লাজো লাগে। চ' আজি মই এইবোৰ সকলো ব্লক কৰি দেখুৱাম কেনেকৈ ব্লক কৰিব লাগে। আহক আমি মোবাইল স্ক্ৰীনলৈ সোমাই যাওঁ। চ' মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। ইনটো লগাই লৈছোঁ আহক। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম। চ' ফ্ৰেণ্ডছ সোমাই আহিছে মোবাইল ডিছপ্লেৰে। চ' যেতিয়া আপোনালোকে মোবাইলৰ ডাটাটো অন কৰে, ডাটাটো অন কৰি দিয়াৰ লগে লগে দেখিব যেন এইবোৰ কুটলিং খাটলাং ধেৰ আহে যি টি মেছেজ যাব আৰু মাজতে এনেকুৱা লেতেৰা ফটো আহি যায় নটিফিকেশ্যন বেলেগৰ মানুহৰ মুখৰ আগত উলিয়াব নোৱাৰি লাজ পাই যাওঁ। চ' সেইবোৰ সকলো যদি ব্লক কৰিব বিচাৰিছে তেনেহ'লে মই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। যদি স্কিপ কৰি বুজি পাব চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ' লাইক কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো মই দেখুৱাই দিছোঁ ফাৰ্ষ্ট যোনটো এটাত আছে। আপোনালোকে যেতিয়া ক্ৰমত কিবা এটা ৱেবছাইটত গৈ পেলাই যেতিয়া আপোনালোকে যেন পেজটো অ'পেন কৰে তেতিয়া এলাউ দেখুৱাই এলাউটো আপোনালোকে অন কৰি দিয়ে। এলাউটো যেতিয়া অন কৰি দিয়ে সেই সকলো নটিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে। চ' যেতিয়া আপোনালোকে ৱেবছাইটত সোমাই যাব তেতিয়া আপোনালোকে এলাউ নকৰিব। যদি এলাউ কৰি দিয়ে, এলাউ কৰি দিলে গম পাইছে নহয় কি হৈ যায়। চ' মই দেখুৱাই দিছোঁ প্ৰথম কি মানি চলিব লাগিব। ফাৰ্ষ্ট আপোনালোকে টপকখন লৈ আহিব, টানি পাব ষ্টেটাছ বাৰখন, তাত অকণমান ধৰি দিব। ধৰি দিয়াৰ লগে লগে দেখিব যে তাত তিনিটা অপশ্যন আছে। ডান আছে অল কেটেগৰীজৰ ওপৰত সেইটো ডটটো আছে। সেই ডটটো অফ কৰিলে সেই যোনটো ৱেবছাইটৰ নটিফিকেশ্যনটো অফ হৈ যাব। এতিয়া অফ হৈ গুচি গৈছে নটিফিকেশ্যনটো। মই ডান কৰি দিছোঁ, নটিফিকেশ্যন অফ হৈ গৈছে। আৰু দেখুৱাইছোঁ কি ছেটিংছ আছে সেইবোৰ অফ এইটো টিপিলে ডাইৰেক্ট আপোনালোকৰ অফেই হৈ যাব নটিফিকেশ্যনটো। আৰু দেখুৱাইছোঁ আপোনালোকে যাব লাগিব ক্ৰমত যাব লাগিব। ক্ৰমত গৈ পেলাই ওপৰত থ্ৰী ডটত টিপিব। থ্ৰী ডটত গৈ পেলাই ইয়াত আপোনাৰ দেখিব নটিফিকেশ্যন টিপি দিব। নটিফিকেশ্যন টিপি দিয়াৰ পিছত দেখিব যে ইয়াত অন হৈ আছে। এইবোৰ সকলো এডছ এইবোৰ চব অফ কৰিব। এইবোৰ যিমান আছে এইবোৰ চব অফ কৰিব। যিমান আছে অন অফ কৰি দিব। চব অদৰকাৰী নটিফিকেশ্যন হয় কিছুমান। ইউটিউব চালে ইউটিউবৰ নটিফিকেশ্যন যি দিয়া নটিফিকেশ্যন এনেকৈ তাৰপিছত এলাউ ডট হৈ গ'ল, বছ হৈ গ'ল। আপোনালোকৰ ইয়াত মই ডিলিট কৰি থোৱা আছে 21 কেটেগৰী ডিলিট কৰিছোঁ অলৰেডি মই। সেইকাৰণে মই দেখুৱাইছোঁ। চ' এইবোৰ সকলো নিয়ম মানি চলিলে আপোনালোকৰ সেই নটিফিকেশ্যন নাহে। চ' ইয়াতে সামৰণি মাৰিছোঁ। চ' মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। কিবা যদি প্ৰব্লেম হয় কমেণ্ট বক্সত কমেণ্ট দিব। সদায় আপোনালোকৰ কাৰণে অ'পেন আছে। চ' মই আজি আপোনালোকৰ মাজৰ পৰা আহিছোঁ আৰু ছেকেণ্ড এটা ভিডিঅ' এনেকুৱা লৈ আহি আছোঁ।